ছাত্ৰ-ছাত্ৰী হ'ল আজি তোমালোকৰ দশম শ্ৰেণী গণিতৰ অনুশীলনী 3.1 ৰ 1 নম্বৰ প্ৰশ্নটো আলোচনা কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে ৰহিমে জীয়েকক ক'লে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ 3 গুণ হ'ম। এইটো আমোদজনক নহয়নে? এই পৰিস্থিতিটোক বিজয় আৰু জ্যামিতিকভাৱে লক্ষীভাৱে প্ৰদৰ্শন কৰা হৈছে। এতিয়া আমি এই প্ৰশ্নটো সমাধানৰ বাবে প্ৰথমে ধৰি ল'ম ৰহিমৰ বৰ্তমান বয়স 21 বছৰ আৰু তেওঁৰ জীয়েকৰ বয়স 22 বছৰ। আমি প্ৰথম চৰ্ত অনুসৰি পাম 7 বছৰ আগতে ৰহিমৰ বয়স আছিল x - 7 বছৰ আৰু জীয়েকৰ বয়স আছিল y - 7 বছৰ। ইয়াৰ পিছত প্ৰশ্নত কৈছে 7 বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়া বয়সৰ 7 গুণ আছিল। সেয়ে তোমালোকে ক'ব পাৰা যে x - 7 = 7 whole bracket y - 7 this implies x - 7 = এই 7টো y - 7 লগত পূৰণ হৈ যাব অৰ্থাৎ 7y - 49 x - 7y - 7 plus 49 = 0 this implies x - 7y plus 42 = 0 ইয়াক সমীকৰণ নাম দিয়া হৈছে 1। আকৌ দ্বিতীয় চৰ্ত অনুসৰি 3 বছৰ পাছত ৰহিমৰ বয়স হ'ব x + 3 বছৰ আৰু জীয়েকৰ বয়স y + 3 বছৰ। সেয়ে দ্বিতীয় চৰ্ত অনুসৰি পাবা x + 3 = 3 whole into y + 3 implies x + 3 = 3y + 9 implies x - 3y + 3 আৰু ইয়াত +9টো বা সোঁপক্ষত আছে গতিকে বাওঁপক্ষত নিলে -9 হ'ব = 0 অৰ্থাৎ আমি x - 3y - 6 পাম। এনেকৈ বিজয়ীভাৱে উপস্থাপন কৰা হয়। এতিয়া লৈখিকভাৱে উপস্থাপন কৰিম। এতিয়া সমীকৰণ 1 পৰা 3টা সমাধান উলিয়ালে পাওঁ তলৰ বাকচত দিয়া ধৰণে। যদি আমি x = -7 বহাওঁ তেন্তে x - 7 অনুৰূপে y মান 5 পোৱা গৈছে। ঠিক একেদৰে x যদি 0 লোৱা যায় x 0 অনুৰূপে y মান 6 পোৱা গৈছে আৰু x যদি 7 লোৱা যায় তেন্তে x 7 অনুৰূপে y মান 7 পোৱা যায়। সমীকৰণ 2 পৰা 3টা সমাধান উলিয়ালে পাম আমি তলত দিয়া বাকচৰ ধৰণে। ইয়াত যদি x 6 লোৱা হয় সেই x 6 অনুৰূপে সমীকৰণ 2 পৰা y মান পোৱা যাব 0। একেদৰে যদি x 3 লোৱা হয় সেই x 3 অনুৰূপে y ৰ মান -1 পোৱা যাব আৰু যদি x 0 লোৱা হয় তেন্তে x 0 অনুৰূপে y ৰ মান -2 পোৱা যাব। এতিয়াৰ সমীকৰণ 1 আৰু সমীকৰণ 2 পৰা যিকেইটা বিন্দু লোৱা হৈছিল এই বিন্দুকেইটাৰ যদি আমি লেখ কাষত বহুৱাওঁ তেন্তে আমি তলত দিয়া চিত্ৰত দেখুওৱা ধৰণে পাম। তোমালোকে আগত নিশ্চয় লেখ কাষত বহুৱা বিন্দু কেনেকৈ বহাব লাগে তাৰ বিষয়ে পাইছা। গতিকে ইয়াত তোমালোকে এই বিন্দুবোৰ বহাবলৈ অতি সহজ পাবা।